আমি কাৰ্বি আংলং হিন্দী ভাষিক সংস্থা ছাত্ৰ সংস্থা আৰু অখিল অসম ভোজপুৰী পৰিষদে যোৱাকালি 15 ফেব্ৰুৱাৰী 2024 তাৰিখত খেৰণী চাৰিআলিত যি এক অপ্ৰিয়কৰ ঘটনা ঘটি গ'ল তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। প্ৰথম তাৰপিছত আমি এই ঘটনাৰ সংক্ৰান্তত যিবোৰ মানে ঘটনাৰ সংক্ৰান্তত হৈছে তাৰ কাৰণে আমি জুডিচিয়েল ইনকুৱাৰী বিচাৰিছোঁ। জুডিচিয়েল ইনকুৱাৰী হ'লে গোটেই ঘটনাৰ সন্দৰ্ভত মানে এইটো ক্লিয়াৰ হৈ পৰিব ৰাইজৰ আগত। তাৰপিছত এই ঘটনাত জড়িত যিবিলাক দোষী আছে, কিছুমান দোষীক মানে আইডেণ্টিফাই কৰিছে পুলিচে আৰু কিছুমান কৰিছে। তেওঁলোকৰ ভিতৰত মানে ৰিয়েল দোষীটো কোন তাক চিনাক্ত কৰি তেওঁলোকক মানে আৰেষ্ট কৰি আৰু বিবিধ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, শাস্তি দিব লাগে। আৰু লগতে আমি গোটেই জাতি সংগঠন যিমান আমাৰ ছ'চিয়েল অৰ্গেনাইজেশ্যন আছে সকলো জাতি সংগঠনক মানে আমি অনুৰোধ কৰিব বিচাৰিছোঁ। এইটো মানে একটা মানে আমাৰ ক'ব গ'লে ছ'চিয়েল মানে এটা সংঘাতৰ মানে ফালে গৈ আছে আমাৰ সমাজ। সকলোৱে শান্তি বচাই ৰখাৰ ক্ষেত্ৰত আগবাঢ়ি আহিব লাগে আৰু সকলো জাতি সংগঠনক সহায় কৰিব লাগে। এটা কথা উল্লেখ কৰিব লাগিব, যিহেতু মানে কিছুদিন আগত মানে ৰাষ্ট্ৰপতিক এটা পিজিঅ'ৰ ৰূপত তেওঁলোকে মেমৰেণ্ডাম দিছিলে আৰু তেওঁলোকে নিজে মেমৰেণ্ডামটো মানে ফেচবুকৰ যোগেদি মানে কৰিছিলে। সেইটো লৈ পেলাইহে মানে এইবিলাক ঘটনাক্ৰমবিলাক মানে হৈ আছে তেতিয়াৰ পৰা। তো এতিয়া ৰিয়েলিটি মানে কি আছে এইটো তদন্ত কৰিলে ওলাব। আমি এইটো মানে খাটাংকে মই ক'ব নোৱাৰোঁ। এইটো তদন্তত ওলাব। তেওঁলোকে অভিযোগ কৰিছে আৰু তেওঁলোকে কি কৰিছে এইটো আমিও শুনি আছোঁ, কিন্তু এইটো তদন্ত হ'লে ওলাব কোনে কি আছে। সেইকাৰণে আমি কৈছোঁ জুডিচিয়েল ইনকুৱাৰী আমাক লাগে আৰু জুডিচিয়েল ইনকুৱাৰী যেতিয়া হ'ব তেতিয়া গোটেই কথাবিলাক মানে সঁচাকৈ মানে ওলাই পৰিব। ই আচলতে কোনো জাতিগত তেওঁ নিবিচাৰোঁ আৰু আমি এভইড কৰিছোঁ। আমি যোৱাকালি হামৰেনত আছোঁ যেতিয়া ঘটনাবিলাক ঘটিছে, তাত DC বাইদেউ, SP ছাৰ আৰু আমাৰ CM ছাৰো আছিলে। আমি লগে লগে এক যুটীয়াভাৱে বহি পেলাই এইটো বিষয়ে আলোচনা কৰিছোঁ আৰু এইটো কেনেকৈ নিৰ্মূল কৰিব পৰা যায় এইটো আমি আলোচনা কৰি পেলাই আমি লগে লগে ইয়াত আহিছোঁ স্পটত। অহাৰ পিছত আমি 3:30লৈকে মানে ইয়াত আছোঁ আমি স্পটত আৰু বহুত চেষ্টা কৰিছোঁ বুজাবলৈ, চবকে কথা পাতিবলৈ বহুত চেষ্টা কৰিছোঁ, যিমান পাৰিছোঁ আমি সহায় কৰিছোঁ। আৰু ভৱিষ্যতেও এইটো যদি তদন্ত হয় আমি সাজু আছোঁ সহায় কৰিবলৈ প্ৰশাসনক। কিন্তু এইটো ভাতৃ সংঘৰ্ষটো আমি কেতিয়াও নিবিচাৰোঁ, কাৰণ আমি আগৰ পৰা কাৰ্বি আংলং ৰাইজে বহুত ভুগি আহিছে এইটো লৈ পেলাই। সেইকাৰণে নেক্সট যদি এইটো মানে হোৱা বুলি আমি কেতিয়াও নিবিচাৰোঁ। আৰু আমি কাৰ্বি আংলঙৰ যিমান আমাৰ হিন্দীভাষী এলেকা আছে আমি এনে চবকে চব গাঁৱতে মেছেজটো দিছোঁ আৰু এতিয়াও আপোনালোকৰ মাধ্যমত তেওঁলোকক ক'ব বিচাৰিছোঁ যে যিমান যি হৈ আছে আপোনালোকে নিজৰ ঘৰত মনে মনে থাকক, ওলাই আহিব নালাগে, গ্ৰুপ কৰি পেলাই ৰাস্তাত আহিব নালাগে, ঘৰতে থাকক, এভইড কৰক আৰু যিকোনো কাৰণত আমাৰ মাজত এই সংঘাতৰ সৃষ্টি নহয় এইটো চবে মিলি পেলাই এইটো সহায় কৰক। ধন্যবাদ।